নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দেৱজিৎ যোৰহাট। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ ওলাইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে অসম চৰকাৰৰ নতুন নিৰ্দেশনা অনুযায়ী পূৰ্বৰ যিসমূহ পুৰণা OBC আছিলে সেইবিলাক ডিজিটেল কৰিবলৈ দিয়া হৈছে। সেইসমূহ এতিয়াৰ পৰা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। তাৰ পৰিৱৰ্তে আপোনালোকৰ যিখন পুৰণা OBC সেইখন এতিয়া গৈ ওচৰৰ কম্পিউটাৰ সেৱা কেন্দ্ৰত ডিজিটেল কৰি লওক। আৰু সেই উদ্দেশ্যে আজি মই এই ভিডিঅ'টো বনাইছোঁ। আৰু মোৰ এইখন OBC আজি লৈ আহিছোঁ মই আমাৰ ইটুমৰ ৰাজখোৱা কম্পিউটাৰ চেণ্টাৰলৈ ওচৰৰে। আমাৰ ইটুমৰ ৰাজখোৱাৰ পৰা জানি লওক আপোনালোকে কেনেকৈ ডিজিটেল কৰা হয়, প্ৰয়োজন হয়। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আজি অসম চৰকাৰৰ যি নতুন নিৰ্দেশনা অনুসৰি দেৱজিৎ বৰাই কোৱা নিচিনাকৈ যিসমূহ আপোনালোকৰ পুৰণা OBC চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটসমূহ এতিয়াৰ পৰা কম্পিউটাৰ চেণ্টাৰত ডিজিটেল কৰিব লাগিব। অৰ্থাৎ মানে আপুনি ডিজিটেল সেৱাৰ জৰিয়তে যিসমূহ আপোনাৰ অনলাইনত ওলাব সেইসমূহ চাৰ্টিফিকেটহে এতিয়াৰ পৰা অসম চৰকাৰৰ যিকোনো চাকৰি আবেদনৰ বাবে প্ৰযোজ্য হ'ব। গতিকে সকলোলৈকে মই অনুৰোধ জনাইছোঁ, অতি সোনকালে আপোনালোকে যিসকল চৰকাৰী চাকৰি প্ৰত্যাশী বা যিসকলে চৰকাৰী চাকৰিৰ কাৰণে আবেদন জনাম বুলি ভাবি আছে সেইসকলে অতি সোনকালে ওচৰৰ যি কম্পিউটাৰ সেৱা কেন্দ্ৰ সেই সেৱা কেন্দ্ৰত গৈ নিজৰ OBCসমূহ ডিজিটেল কৰক। আজি আপোনালোকক পোনপ্ৰথমে জনাম কেনেদৰে OBCখন ডিজিটেল কৰিব পাৰি। পোনপ্ৰথমে চাওক, এনেদৰে এখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, যি আপোনাৰ ৱেলফেয়াৰ অফ প্লেন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছৰ পৰা মানে এখন ফৰ্ম ওলাব। এই ফৰ্মখন সেই সেৱা কেন্দ্ৰটোতে ডাউনলোড কৰিব আৰু পোনপ্ৰথমে আপোনালোকৰ নাম লিখিব লাগিব, মোবাইল নাম্বাৰ, আপোনালোকৰ কোনটো জাতি বা জনগোষ্ঠীৰ পৰা মানে আবেদন কৰিব বিচাৰিছে সেইটো লিখিব লাগিব, পিতৃৰ নাম। তেনেদৰে আপোনাৰ গোটেই ফৰ্মখন ফিল আপ কৰাৰ পাছত তেওঁলোকে নিজৰ অনলাইনত আপোনালোকৰ এই ফৰ্মখন আপলোড দিব। আৰু ইয়াৰ পাছৰ পৰ্যায়ত সেই আপোনালোকৰ নিজৰ জিলা, মহকুমা, ৰাজচক্ৰ, মৌজা সেইসমূহ ফিল আপ কৰিব লাগিব। ইয়াৰ পাছতে আবেদনকাৰীসকলে এখন তেওঁলোকৰ ফটো আপলোড কৰিব লাগিব। ফটোখনৰ তেওঁলোকৰ 50 KBৰ ভিতৰত হ'ব লাগিব আৰু ফটোখন আপোনাৰ পাছপোৰ্ট চাইজৰ হ'ব লাগিব। তাৰপিছত তেওঁলোকে যি তেওঁলোকৰ জন্মৰ প্ৰমাণপত্ৰ, সেই জন্মৰ প্ৰমাণপত্ৰখন ইয়াত আপলোড কৰিব লাগিব। জন্মৰ প্ৰমাণপত্ৰখনৰ উপৰিও যদি তেওঁলোকৰ জন্মৰ প্ৰমাণপত্ৰ নাই, তেওঁলোকে মেট্ৰিকৰ এডমিট কাৰ্ডখন দিলেও ইয়াত প্ৰযোজ্য হ'ব। দ্বিতীয়তে আহিলে আপোনালোকৰ যি বসবাসৰ প্ৰমাণপত্ৰ বা PRC বুলি যাক কোৱা হয়, সেই PRCখনো তেওঁলোকে আপলোড কৰিব লাগিব ইয়াত। ইয়াৰ পাছত আবেদনকাৰীৰ পিতৃ জাতিৰ প্ৰমাণপত্ৰখন ইয়াৰ প্ৰয়োজন হয়, কিন্তু যিসকলৰ পিতৃ জাতিৰ প্ৰমাণপত্ৰ নাই সেইসকলে তেওঁলোকৰ নিজৰ যিসমূহ পুৰণা OBC চাৰ্টিফিকেট, সেই পুৰণা OBC চাৰ্টিফিকেটখন তেওঁলোকে ইয়াত আপলোড দিলেও তেওঁলোকে নিজৰ OBCখন ডিজিটেল কৰিব পাৰিব। ইয়াৰ পাছত থাকিলে তেওঁলোকৰ যি ভোটাৰ লিষ্ট বা শপতনামা এইবিলাক লাগে। এইখনৰ কাৰণে তেওঁলোকে তেওঁলোকৰ যি গাঁও প্ৰধানৰ পৰা এখন কাগজ লিখাই আনিব লাগিব। সেই গাঁও প্ৰধানজনে তেওঁক লিখি দিব তেওঁ কোনটো জাতি বা জনগোষ্ঠীৰ পৰা মানে বিলংছ কৰে। মানে সেইখন দিয়াৰ পাছত ইউজাৰ ফৰ্মখন সংলগ্ন কৰি আপুনি নিজৰ OBCখনৰ ডিজিটেল কৰিবৰ কাৰণে এপ্লাই কৰিব লাগিব। গতিকে বন্ধুসকল, আপোনালোক সকলোকে অনুৰোধ জনাওঁ, যিসকলে নতুনকৈ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব বিচাৰিছে, যিহেতু অহা 10 ছেপ্টেম্বৰত অসম চৰকাৰৰ যি 22,000 নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে আবেদন হ'ব। গতিকে আপোনালোক সকলোৱে নিজৰ OBCসমূহ ডিজিটেল কৰি লওক, যিসকলে কৰা নাই। যিহেতু ইয়াৰ বাবে আপোনাৰ এমাহ সময়ৰ প্ৰয়োজন হ'ব নতুনকৈ OBCখন আহিবৰ কাৰণে। গতিকে আপোনালোকে সোনকালে ওচৰৰ কম্পিউটাৰ সেৱা কেন্দ্ৰত গৈ নিজৰ OBCখন ডিজিটেল কৰক। ধন্যবাদ। ৰাজখোৱালৈ ধন্যবাদ থাকিলে আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই। বাই বাই।